বন্ধুসকল আপোনালোকে বাৰু জানেনে এজন মানুহৰ মৃত্যুৰ পিছতো দিমাগ 7 মিনিটলৈকে জীয়াই থাকে আৰু এই 7 মিনিটত সেই জীৱনৰ গোটেই স্মৃতিবোৰ এটা সপোনৰ দৰে দেখা পায় আৰু ডাৰ্ক ব্লু কালাৰ মানুহৰ দিমাগ ৰিলেক্স কৰাত বহুত সহায় কৰে সেইবাবে ট্ৰেইন বা প্লেনৰ সিটৰ কালাৰ বেছিভাগ ব্লু দেখিবলৈ পোৱা যায় বন্ধুসকল আপোনালোকে বাৰু জানেনে আমাৰ দেহত ইমান মাত্ৰাত আইৰণ আছে যে তাৰ পৰা 1 ইঞ্চৰ গজাল বনাব পৰা যায় আৰু আপুনিটো কেতিয়াবা না কেতিয়াবা পানী বটলটো কিনি পানী নিশ্চয় খাইছে চাগে আৰু আপুনি বটলত লিখা এক্সপায়াৰি ডেটটো নিশ্চয় দেখিছে চাগে আপুনি যদি ভাবিছে এই এক্সপায়াৰি ডেটটো পানীৰ বাবে হয় তেনেহলে আপুনি ভুল বুজিছে আসলতে সেই এক্সপায়াৰি ডেটটো পানীৰ বাবে নহয় পানী বটলৰ বাবে লিখা থাকে যদি আমি সেই বটলটো এক্সপায়াৰি ডেট যোৱাৰ পিছতো ইউজ কৰো তেতিয়া হলে এই বটলটো বনাওতে যিমান কেমিকেল ইউজ হৈছিল এই কেমিকেল পানীত লাহে লাহে মিহলিব ধৰে আৰু আপুনি এই পানী খালে বেমাৰো পৰিব পাৰে সেইবাবে পানী বটলত এক্সপায়াৰি ডেট লিখা থাকে যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেনেহলে মই লগ পাম আপোনাৰ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ